ৰাইজৰ দলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুন বৰা ডাঙৰীয়াক ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই কথা আমি বাৰম্বাৰ কৈ আহিছো। ৰাইজৰ দলে কেতিয়াও বিজেপিক ভোট দিব নোৱাৰে, কাৰণ বিজেপি এটা সাম্প্ৰদায়িক দল আৰু বিজেপি এটা ফেচিষ্ট দল, অগণতান্ত্ৰিক সাম্প্ৰদায়িক দল এটা, যাক আমি সাম্প্ৰদায়িক ফেচিবাদী দল বুলি কওঁ। একে সময়তে আমি বিজেপিৰ সহযোগী দলকো ভোট দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। এয়া আমাৰ আদৰ্শগত অৱস্থান। একেটা সময়তে আমি এই কথাও ক'ব খুজিছো যে ৰাইজৰ দলে আমাৰ নিজৰ যিটো ভোট, অৰ্থাৎ অখিল গগৈৰ যিটো ভোট, এই ভোটটো আমি ভোটদানৰ সময়ত কংগ্ৰেছ দলক দেখুৱাবৰ কাৰণে প্ৰস্তুত আছো। কিন্তু কাৰিকৰী কাৰণত, টেকনিকেল কাৰণত, যেহেতু আমাৰ দলটো এতিয়ালৈকে ৰেজিষ্টাৰ্ড দল হৈ উঠা নাই, গতিকে আমাৰ এজেণ্ট দিয়াৰ ক্ষেত্ৰত, অৰ্থাৎ আমাৰ ভোটটো চোৱাৰ ক্ষেত্ৰত, দেখুৱাৰ ক্ষেত্ৰত আমাৰ কাৰিকৰী অসুবিধা আছে। কিন্তু তাৰ পাছতো আমি কংগ্ৰেছ দলক আমি স্পষ্টভাৱে জনাই দিছো যে যদিহে কংগ্ৰেছ দলে বিচাৰে আৰু যদিহে কংগ্ৰেছ দলে কিবা এটা এনেকুৱা ডিভাইচ উলিয়াব পাৰে, কৌশল উলিয়াব পাৰে, বা নিৰ্বাচন আয়োগৰ পৰা এটা অনুমতি ল'ব পাৰে, তেতিয়াহ'লে আমাৰ ভোটটো, অৰ্থাৎ অখিল গগৈৰ ভোটটো আমি তেখেতসকলক দেখুৱাই ভোটদান কৰিব খোজো। আমি খুব স্পষ্ট যে কংগ্ৰেছ দলে কিবা এটা কৌশলৰে সৈতে নিৰ্বাচন কমিশ্যনৰ পৰা যদি অনুমতি আনিব পাৰে, তেতিয়াহ'লে আমাৰ ভোটটো দেখুৱাই লৈ আমি ভোটদান কৰিবৰ কাৰণে প্ৰস্তুত বুলি ইতিমধ্যে কেইবাবাৰো জনাইছো, পুনৰ এবাৰ জনাই দিছো। আৰু মই আশা কৰো যে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক যিসকলে ভোটদান কৰিব খোজে, আটাইবিলাক ৰাজনৈতিক দলে যাতে কংগ্ৰেছ দলক বা তেওঁলোকৰ নিয়োজিত কোনোবা এজেণ্টক যাতে ভোটদানৰ সময়ত ভোটটো দেখুৱাবৰ কাৰণে প্ৰস্তুত থাকে, তাৰ কাৰণে মই সকলো ৰাজনৈতিক দলকে অনুৰোধ জনাইছো।